ভিউয়ার্স আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল হুছনে মাইনা ব্লগছলৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সিম্পল ভাল লগা ৰেচিপি হেইটো হৈছে মিছা মাছৰ মালাই কাৰী ৰেচিপি যেটো মই বনাম উইদাউট নাৰিকলৰ গাখীৰৰ নোহোৱাকৈ গাখীৰ নোহোৱাকৈ যেনিবা বনাম আজি নাৰিকলৰ গাখীৰ নোহোৱাকৈ বনোৱা নাযায় কিন্তু কেনেকৈ বনাই মই হেইটো আপোনালোকক দেখুৱাম কেনেকৈ বনাও মোৰ ভিডিওটো আগলৈকে চাই থাকক খুব টেষ্টি হয় ৰেচিপিটো মই বনাইছোঁ আৰু আগতো বনাইছোঁ আৰু আজিও বনাইছোঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালদৰে চাই থাকক এয়া চাওক মই ৰেচিপিটো অলৰেডি বনাইছোঁ দেখাত ইমান টেষ্টি হৈছে আৰু খাবলৈও খুব টেষ্টি হৈছে আপোনালোকে দেখিবলৈ পাইছে দেখিবলৈ ইমান ধুনীয়া হৈছে মই এই ৰেচিপিটো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে মোৰ ভিডিওটো চাই থাকক এইকেইটা হল মিছা মাছ কেইটা এতিয়া এই মাছ কেইটা ভালদৰে বাছি ধুই ৰেডি কৰি লম পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ ইয়াতে মই লৈছোঁ মিছা মাছ 200 গ্ৰাম এনেকুৱাকৈ সাফা কৰি লৈছোঁ আপোনালোকে দেখিবলৈ পাইছে মিছা মাছ কেইটা এনেকুৱাকৈ সাফা কৰি লৈছোঁ আৰু ইয়াতে এটা বিলাহী মই পেষ্ট বনাই লৈছোঁ পিয়াজখিনি এনেকুৱাকৈ সৰু সৰু টুকুৰাত কাটি লৈছোঁ মই পেষ্ট বনোৱা নাই ইয়াতে মই লৈছোঁ দুটা তেজপাত দালচেনি অকমান লৈছোঁ ইয়াতে দুটা লং লৈছোঁ আৰু দুটা ইলাইচি লৈছোঁ ইয়াতে আদা নহৰু এনেকুৱাকৈ পেষ্ট বনাই লৈছোঁ ইয়াতে 4টা জলকীয়া লৈছোঁ মছলাৰ বাবে মই ইয়াতে লৈছোঁ জলকীয়া গুড়ি লৈছোঁ 1 চামুচ হালধি গুড়ি 1 চামুচ নিমখ 1 চামুচ ধনিয়া গুড়ি 1 চামুচ জিৰা গুড়ি 1 চামুচ আৰু মই আগতেই প্ৰথমে ভিডিওটোত কৈ দিছোঁ যে মই ইয়াতে নাৰিকলৰ গাখীৰ ব্যৱহাৰ নকৰোঁ ইয়াতে মই গাখীৰৰ বাবে লৈছোঁ গৰু গাখীৰৰ লগত 1 চামুচ আমুলৰ পাউডাৰ গাখীৰ যে পায় সেইটো 1 চামুচ মিহলাই এনেকুৱাকৈ লৈছোঁ মালাই কাৰী বনোৱাৰ বাবে এতিয়া পলম নকৰি মই ভিডিওটো আৰম্ভ কৰিটো অন কৰি গেছটোত কেৰাহীটো গৰম হ'বলৈ দিলোঁ ইয়াতে এতিয়া মই তেল দিম তেলখিনি গৰম হৈ থকাৰ সময়তেই মই এইপিনে তেল গৰম হৈ আছে এইপিনে মই মাছ কেইটাত অকমান হালধি গুড়ি আৰু অকমান নিমখ এনেকুৱাকৈ ছিটিয়াই ভালকৈ সানি লম আৰু এই কেইটা অকমান মই প্ৰথমে তেলত ফ্ৰাই কৰি লম এইকেইটা এনেকুৱাকৈ ভালদৰে মাখি ললোঁ তেল গৰম হৈছে এতিয়া ইয়াতে মই এইটো মাছ এৰি দিম ফ্ৰাই কৰি ল'ম এতিয়া ফ্ৰাই হৈ গ'ল এতিয়া এইকেইটা নমাই ল'ম এনেকুৱাকৈ গোটেইখিনি আমি ভাজি ল'ম এনেকুৱাকৈ বাকীখিনি তেলত দিলোঁ এনেকুৱাকৈ গোটেইখিনি ভাজি ল'ম এয়া চাওক এনেকৈ আমি গোটেইকেইটা মাছ অলপ অলপ ফ্ৰাই কৰি ল'লোঁ এতিয়া ইয়াতে থকা তেলখিনিতে আমি বাকীখিনি বনাম আপোনালোকক দেখুৱাই আছোঁ খোজা অকণমান তেল আছে তাতে আমি আৰু অকণমান তেল দিম তেল দি দিলোঁ এতিয়া তেলখিনি অকণমান গৰম হ'বলৈ দিম তেলখিনি গৰম হ'ল এতিয়া ইয়াতে পিঁয়াজখিনি দি ল'ম পিঁয়াজখিনি ৰঙা কৰি ভাজি ল'ব লাগিব তেতিয়াহে মালাই কাৰীত ৰংটো ধুনীয়া হৈ উঠিব দেখিবলৈ খুব ধুনীয়া হয় এনেকুৱাকৈ ভাজি ভাজি ৰঙা কৰি ল'ব লাগিব খিনি এনেকুৱাকৈ ভাজি ভাজি ৰঙা কৰি ল'লোঁ এতিয়া ইয়াতে আদা নহৰুৰ পেষ্টটো দি দিম লগতে কেঁচা জলকীয়া আৰু গোটা গৰম মছলাখিনি যে লৈছিলোঁ সেইখিনি দি দিম এতিয়া এইখিনি ভালকৈ লাৰি দিম ইয়াতে সকলোখিনি মছলাই এড কৰি দিম আৰু এইখিনি ভালদৰে লাৰি এতিয়া এইখিনি একদম ৰঙা কৰি মিহলাই ল'ম সকলোৰে সৈতে ভালকৈ ভালদৰে ভাজি ল'লোঁ এতিয়া ইয়াতে এটা বিলাহী যে মই পেষ্ট বনাইছিলোঁ সেইটো ইয়াতে দিলোঁ আৰু এইখিনি এতিয়া খুব ভালকৈ বনাবলৈ দিম যাতে গোটেইখিনি মছলা ভালকৈ মিহলি হৈ গেলি যায় এইখিনি
ভালকৈ গেলি গৈছে এতিয়া ইয়াতে মই গাখীৰখিনি যে বনাইছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিম আৰু এইখিনি এতিয়া ভালকৈ মিহলাই লম 5 মিনিট এইখিনি লো ফ্লেমত বইল হ'বলৈ দিম এইখিনি ভালদৰে 5 মিনিট হৈ গ'ল এইখিনি ভালদৰে গোটেইখিনি পুৰা মিহলি হৈ গৈছে এতিয়া ইয়াতে ভাজি যে থৈছিলোঁ মাছ কেইটি এতিয়া ইয়াতে মিহলাই দিম মাছ কেইটি ভালদৰে গোটেইখিনি মিহলাই লম মাছ কেইটি লাহে লাহে লাৰিম যাতে ভাঙি নাযায় এতিয়া ইয়াতে অকমান পানী দিম পানী দি ভালদৰে মিহলাই ঢাকনি মাৰি 5 মিনিট বইল হ'বলৈ দিম মিডিয়াম ফ্লেমত পিছত এয়া চাওক পুৰা বঢ়িয়া হৈছে দেখিবলৈ আমাৰ মালাই কোফটা ৰেডি হৈ গ'ল এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে দেখাত খাবলৈও খুব টেষ্টি হয় ঘৰত এবাৰ আমাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব নিশ্চয় ভাল লাগিব আৰু মোৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব মোৰ ভিডিঅ'বোৰত লাইক শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ